मैंने बहुत अच्छा किया है। मुसलमान के घर पर उठा के तोड़ दिया, गोली करके मारा, तो इसको दूसरा बार चीफ मिनिस्टर बनाना है। এই ফর্মুলাতেও অসমৰ মাটি অসমৰ ভেটি বিক্ৰী কৰিব ওলাইছে আদানীৰ ওচৰত। এইটো আজি আমি বুজিছো, বহুতেই বুজা নাই। 10 বছৰ পিছত বুজি পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান অন্যায় অসমীয়া ৰাইজৰ লগত কৰিব। গতিকে মই বেছি কথা নকওঁ, যেতিয়ালৈকে ন্যায় নাপাওঁ, যেতিয়ালৈকে অধিকৰণবিলাক বন্ধ নকৰে, যেতিয়ালৈকে উচ্ছেদিত সমস্যাবিত নহয়, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। আৰু মই সংখ্যালঘু বিধায়কসকলক, কংগ্ৰেছ আৰু ইউডিএফৰ বিধায়কসকলক জাতিৰ এই দুৰ্দিনত দল এৰি জাতিৰ এই বিপদৰ সময়ত জাতিক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আহ্বান জনাইছো। অন্যথায় 26ত আমি নেতৃত্ব দিম, আপোনালোকক ব্ৰহ্মপুত্ৰত থৈ আহিম। এইটো কথা স্পষ্ট। গতিকে মই বেছি কথা নকওঁ, কেৱল মাত্ৰ আপোনালোকক হাত জোৰ কৰি আহ্বান জনাইছো, আপোনালোকে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমচুৰ প্ৰতিটো আন্দোলনৰ সহযোগ কৰিব না। গতিকে মই শ্লোগান দি সভা শেষ কৰিম।